নমস্কাৰ মই ভাস্বতী আজি আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ এয়া আজিও একেই পৰিৱেশতে আছোঁ এখন পথাৰৰ লগত পথাৰৰ ওচৰত আছোঁ খুব সুন্দৰ পৰিৱেশ ভাল লাগে গাঁৱলীয়া পৰিৱেশ মন কাঢ়ি নিয়া পৰিৱেশ আপোনালোকে দেখিছে আজি ক'ব লৈছোঁ যিটো পথাৰ আৰু সম্পৰ্ক এই দুটা বস্তুৰ মাজত যিটো মানে ব্যৱধান খুব কম বুলি ক'ব লাগিব পথাৰ বুলি কোৱাৰ লগে লগে আমাৰ মনত সততে উদয় হয় এক বহল পৰিক্ৰমা এক বিস্তীৰ্ণ যিটো বহল পৰিসীমা এটা মানে আমাৰ মনত উদয় হয় ঠিক তেনেকৈ অৰ্থাৎ ক'ব বিচৰা হৈছে যে পথাৰ বুলি কোৱাৰ লগে লগে পথাৰৰ লগত বোকা মাটিৰ সংস্পৰ্শ থাকিব ঠিক তেনেকৈ এটা বোকা মাটিৰ লগত যিটো সম্পৰ্ক থাকে সেয়া পথাৰ প্ৰকৃতি আৰু বোকা মাটিৰ লগত ঠিক তেনেকৈ মানুহৰ জীৱনতো থাকে কিছুমান সম্পৰ্ক এই সম্পৰ্কবোৰ এনেকৈ বুজি থাকে সম্পৰ্কবোৰ কিছুমান শব্দৰ কিছুমান নিৰ্দিষ্ট শব্দৰ আশ্ৰয় লৈ সম্পৰ্কবোৰ টিকি থাকে যিটো লটকি থকা বুলি কওঁ আমি বা ৰৈ থাকে ঠিক তেনেকৈ সম্পৰ্কবোৰ ধৰা হ'ল গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড যিটো আজিকালি জিয়াফ বিয়াফ বুলি কয় সততে খুব প্ৰচলিত জিয়াফ বিয়াফ ৰিলেশ্যনশ্বিপত থকাৰ লগে লগে কি হয় বহুতৰে দেখিছোঁ দেখা কথাটোহে কৈছোঁ দেই সুদীৰ্ঘ এটা সম্পৰ্কও 1 মিনিটত চাৰখাৰ হৈ যায় আৰু 1 মিনিটত গঢ় লোৱা সম্পৰ্কও যুগমীয়া হৈ যায় ইয়াৰ অন্তৰালত এটা কথাই মই উপলব্ধি কৰিছোঁ যে শব্দৰ ওপৰত থকা শব্দৰ যিটো উপস্থাপন এটা সম্পৰ্কত যিটো শব্দৰ মানে বিনিময় শব্দৰ ভাৱ বিনিময় যি শব্দৰে আমি ভাৱ বিনিময় কৰোঁ বা শব্দৰ ব্যৱহাৰ শব্দৰ প্ৰয়োগ সেই শব্দৰ প্ৰয়োগে আচলতে সম্পৰ্কবোৰ জীয়াই ৰাখে আৰু সম্পৰ্কবোৰ মৃত্যুমুখী কৰিব পাৰে ঠিক তেনেকুৱাকৈ সুদীৰ্ঘ এটা সম্পৰ্কত ধৰা হ'ল এটা সুদীৰ্ঘ সম্পৰ্ক 10 বছৰ জোৰা এটা সুদীৰ্ঘ সম্পৰ্ক সেই সুদীৰ্ঘ সম্পৰ্কটো ফাট মেলিব পাৰে শব্দৰ প্ৰয়োগৰ দ্বাৰা গতিকে এই শব্দবোৰ যেতিয়া অৰ্থাৎ এইটো ক'ব বিচাৰিছোঁ এখন হৃদয়ৰ পৰা হৃদয়লৈ চপাই আনে এখন হৃদয়লৈ চপাই আনে শব্দই আৰু এখন হৃদয়ৰ পৰা পৃথক কৰে শব্দই গতিকে আমি শব্দৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিশেষভাৱে মন কৰিব লাগে আৰু এই সম্পৰ্কবোৰ যিহেতু শব্দৰ ওপৰত আশ্ৰিত সেই কথা আমি বুজি উঠিব লাগে এটা সম্পৰ্কত থাকিলে আৰু এইটো সম্পৰ্কত থকা চবৰে মানে বেলেগ বেলেগ ধাৰণা থাকে চবৰে কথাবিলাক একে নহয় লাইফষ্টাইল বেলেগ চবৰে সকলোৰে কথাবিলাক সুকীয়া এই কথাটো মানে ক'ব বিচাৰিছোঁ এতিয়া কথা হ'ল এই সম্পৰ্কক লৈ এটা কবিতা ৰচনা কৰিছিলোঁ আৰু এই কবিতাটো আজি আপোনালোকলৈ বুলি মই আগবঢ়াব বিচাৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাব তেতিয়াহ'লে কবিতাটো পাঠ কৰিব লৈছোঁ এটা জ্যোতিহীন সুদীৰ্ঘ সম্পৰ্কৰ শেষত আপোনাৰ মোৰ হৃদয়ত আৰম্ভ হয় প্ৰচণ্ড আন্দোলন ভিতৰখন গৰজি উঠে জীৱন কথাৰ চুক্তি নমনাৰ ক্ষোভত বালি যাওঁ বুকুত গুপুতে আপুনি মই এটা হাহাকাৰৰ উৎসৱ কিছু সময় পিছত থুতৰিত ওলমি থাকে এই সৰু সেমেকা চকুৱেদি বাগৰা ক্ষমা কৰিব সেমেকা চকুৱেদি বাগৰি পৰা প্ৰতিবাদৰ মৌন ভাষা আকৌ পৰিৱেশৰ সতে মিলিব পৰাকৈ কাঢ়ি লওঁ এটা হুমুনিয়া আপুনি মই আৰু তাৰ ঠিক পিছতে বুকুত হেঁচি সামৰি থওঁ উয়ে গঢ়া সময়ৰ খেতি আশা কৰিছোঁ আপোনালোকে আঁকোৱালি ল'ব
তেনেহ'লে আজিলৈ ঠিক আছে, ধন্যবাদ। আজিলৈ এৰিছোঁ।